প্ৰস্তুতি বা তুমি মোৰ প্ৰেৰণা। তুমি মোৰ কিমান বেছি প্ৰিয় আৰু মৰমৰ সেই অনুভৱটো প্ৰকাশ কৰিবলৈ মোৰ ওচৰত শব্দৰ অভাৱ জানা। তোমাৰ প্ৰতিটো কথাই মোক বহুত বেছি অনুপ্ৰাণিত কৰে। তুমি অভিনয়ৰ ৰাণী। তোমাৰ অভিনয়ে মঞ্চ কঁপাই তোলে। তোমাক নাটকৰ প্ৰতিটো চৰিত্ৰই খুৱায়, সেয়া লাগিলে জয়মতীয়ে হওক বা অৰ্ধাংগিনী। প্ৰতি বছৰেই আবাহনৰ নাটকৰ শেষত বহু হেঁপাহেৰে ৰৈ থাকোঁ তোমাক এবাৰ কাষৰ পৰা লগ পাবলৈ, তোমাৰ লগত অকণমান সময় কথা পাতিবলৈ। নাটকৰ শেষত গ্ৰীণ ৰুমৰ ওচৰত শ শ দৰ্শকে ভিৰ কৰে, ঠিক মোৰ দৰে তোমাক এবাৰ লগ পাবলৈ, তোমাৰ লগত এখন চেলফি উঠিবলৈ। কিন্তু মই তোমাক লগ পাবলৈ যোৱাৰ লগে লগেই যে দৰ্শকৰ ভিৰ ফালি মোক তোমাৰ বুকুৰ মাজত সাৱটি লৈ মৰমেৰে সোধা, ভালে আছনে গোসানী? নাটক চাই কেনেকুৱা লাগিলে? লগতে যে কোৱা ভালকৈ যাবি দেই, এটচেট্ৰা এটচেট্ৰা বহুত কিবা কিবি। জানা প্ৰস্তুতি বা, তোমাৰ লগত পাৰ কৰা সেই সময়খিনি যে মোৰ বাবে সদায়েই বিশেষ। মোৰ সদায়েই তোমালৈ মনত পৰে। ভাবোঁ বা বাৰু কেনে আছে? আৰু থিয়েটাৰ চলি থকাৰ সময়ত ভাবোঁ আজি বাৰ নাটক ক'ত আছে? বা গৈছে চাগে। তোমালৈ যেতিয়া মোৰ বেছিকৈ মনত পৰে, তেতিয়া মোবাইলৰ গেলেৰীটো উলিয়াই তোমাৰ লগত উঠা ফটোবোৰ চাওঁ। যেতিয়া মোৰ তোমাৰ মাতটো শুনিবলৈ মন যায়, তেতিয়া যে মই ইউটিউবটো খুলি লৈ তোমাৰ নাটকবোৰৰ সংলাপবোৰ শুনো, তেতিয়া মোৰ তোমাক কাষতে পোৱা যেন লাগে। সংলাপবোৰ শুনি শুনি যে মই মুখস্থই কৰি পেলাওঁ, কাৰণ অভিনয় যে মোৰো প্ৰিয়। তোমাৰ কথা কৈ কৈ শেষেই নহয় মোৰ। আকৌ কৈছোঁ, তুমি অভিনয়ৰ ৰাণী। বৈ যোৱা নিৰৱধি নৈ হৈ অভিনয় জগতখনত। হিয়া উজাৰি মৰম যাচিলোঁ তোমালৈ, শেষত আকৌ কৈছোঁ, প্ৰস্তুতি বা তুমি মোৰ প্ৰেৰণা।